खुलुमबाय स्टुडियो आं रबिन बसुमतारी भेरगाव बियाबाव मावफुं सोद्रोमा दावबायसा बर'आ गुबुन गुबुन हारि गुबुन गुबुन धोरोमनि गासैबो सुबुंफोरनो बायदि मुवा बेसादफोर आरो अनसुंथाइ राननानै होनो थाखाय खौरांगिरिनि गेजेरजों माखासे बाथ्रा फोरमायदों। बिथां दावबायसा बर'आ खौरांनि गेजेरजों फोरमायदों दि भेरगाव बियाबनि गुबुन गुबुन हारि गुबुन गुबुन धोरोमनि गासैबो सुबुंफोरनो थोरसि लथा गिदिर गिदिर साराय गेस स्टोव बायदि मुवा बेसादफोरखौ राननानै होगोन आरो सा 200 ना फिसिग्रा बिथांमोनखौ ट्रेनिं होनाय जागोन। लोगोसे ना अमा ब्रयलार आरो मोसौफोरनि जाग्रा आदारफोरखौबो खम समनि गेजेरावनो राननानै होगोन होनना बुंदों बिथां दावबायसा बर' बिथाङा। बेजों लोगोसे भेरगाव बियाबनि बड'लेण्ड सोमावसारनाय समाव मुंख्लं जानाय न'खरनो सलार लाइट होनो थाखाय थांखि लादों होनना बिथाङा फोरमायबावदों। बेनि अनगायैबो बिथाङा फोरमायबावदों दि गासै दुखुथिया न'खरफोरनो रिक्सा होनो थाखाय बिथाङा थांखि लादों। बिनिनो गं 20 रिक्साया सौफैबाय बेखौ बिथाङा खम समनि गेजेरावनो दुखुथिया न'खरफोरनो राननानै होगोन आरो गं 150 क्लाबफोरनो फुटबल भलिबल क्रिकेट केरम बोर्ड बायदि गेलेनायाव नांगौ जानाय मुवाफोरखौ राननानै होगोन। बेजों लोगोसे आशा अंगनबाड़ी मावथि बिथांमोना समाजनि थाखाय गोबां हाबा मावो बिथांमोननि थाखाय 5 लिटार कुकार होनाय जागोन होनना बाथ्रा फोरमायदों बिथां दावबायसा बर'आ। बेनि अनगायैबो बिथां दावबायसा बर'आ खौरांगिरिनि गेजेरजों मा बाथ्रा फोरमायखो फै जों आबुङै मिथिना लानि। भेरगाव समष्टिर बिखेखকৈ 365টা সমাজ আমি হিসাব কৰি পাইছো। বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ এই 365টা সমাজে আমাৰ পৰা বাচন পত্ৰ পাব। তেওঁলোকক সকলোকে মই বাচন পত্ৰ দিয়া হ'ব। ডাঙৰ ডাঙৰ কেৰাহী হান্দি চৰিয়া এইবিলাক দিয়া হ'ব আৰু গেছ ষ্টভ দিয়া হ'ব, ডাঙৰ গেছ ষ্টভ। তাৰ পিছত 200 গৰাকী ফিচাৰী যিসকল ফিছ ফাৰ্মাৰ তেখেতসকলক ট্ৰেনিং দিয়া হ'ব। 2 লাখ মাছ পোনা মই আনি আছো যিসকলে মাছ পালন কৰে তেখেতসকলক বিনামূলীয়াকৈ মাছ পোনা মই যোগান ধৰিব প্ৰচেষ্টা লোৱা হৈছে। খাদ্য আমাৰ মাছৰ গাহৰি ব্ৰইলাৰ বা গৰুৰ খাদ্য ইতিমধ্যে আমাৰ হাতত মজুদ আছে। এইখিনিও আমি কম দিনৰ ভিতৰত বিলাব খুজি আছো। আৰু ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা যিসকল পৰিয়াল আছে তেখেতসকলক চলাৰ লাইট মই দিয়াৰ কাৰণে সিদ্ধান্ত লৈছো আৰু অতিকৈ দুখীয়া শ্বহীদ পৰিয়ালক বেটাৰী ৰিক্সা মই দিয়াৰ কাৰণে যত্ন কৰিছো। ইতিমধ্যে আমাৰ 20খান ৰিক্সা আমাৰ হাতত আহি পাইছে। এইখিনিও আমি কম দিনৰ ভিতৰতে শ্বহীদ পৰিয়ালৰ একেবাৰে দুখীয়া পৰিয়ালক আমি দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। 150টা ক্লাবে আমাৰ পৰা স্পৰ্টছ মেটেৰিয়েলছ পাব। তেওঁলোকে কেক ফুটবল ভলিবল ক্ৰিকেট কেৰম বৰ্ডকে আদি কৰি গোটেইখিনি সামগ্ৰী তেওঁলোকে পাই যাব। আৰু আমাৰ আশা অংগনবাদী ওয়ার্কারসকল আছে তেওঁলোকেও সমাজৰ কাৰণে যথেষ্ট কাম কৰি থাকে। তেখেতসকলক বহুত বস্তু দিব নোৱাৰিলেও 5 লিটাৰ মানে কুকাৰ মই দিব কাৰণে সেইখিনি সামগ্ৰী আমি সাজু কৰিছো। আৰু আমাৰ ডিমাকুচি সত্ৰ আছে আমাৰ বৰংগাজুলিত। এই সত্ৰত মই মাইক সেট এটা ইতিমধ্যে যোগাৰ কৰি আছো। সেই মাইক সেটো আমি কম দিনৰ ভিতৰতে দিয়া হ'ব। আৰু চাৰ্চ বা আমাৰ কিছুমান বাথৌ মন্দিৰ আছে আমি মাইক সেট হেতু দিয়াৰ কাৰণে মই হাতত লৈছো।